নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ' বনোৱা কাৰণটো হৈছে কি গাহৰি এটা কেই মাহত হিতত আহে আৰু কেই মাহৰ ভিতৰত হিতত আহিব লাগে পোৱালিৰ পৰা লৈ পিনি। যেনেকৈ এতিয়া মই বজাৰৰ পৰা পোৱালি কিনি আনিলোঁ বা ফাৰ্মৰ পৰা কিনি আনিলোঁ, আপোনাৰ 6 মাহ 7 মাহত হিতত আহি যাব। আৰু যদি নিজৰ ঘৰৰ যদি পোৱালি হয় আপোনাৰ 9 মাহ 8 মাহ 10 মাহ এনেকৈ লাগি যাব। নিজৰ ঘৰত যদি পোৱালি হয়, গাহৰি পোৱালি যদি হয়। আৰু যদি ফাৰ্মৰ পৰা যদি কিনি আনে আপোনালোকে কি কাৰণে এনে 2-2.5 মাহত আপোনালোকক পোৱালিটো দি পঠায়। যেনেকৈ 45 দিনত মাকৰ পৰা বেলেগ কৰি দিয়ে বা নহ'লে কিছুমানে 35 দিন 30 দিনত এনেকৈ মাকৰ পৰা পোৱালিটো বেলেগ কৰি দিয়ে। কিছুমান ধৰ 2 মাহৰ মূৰত পোৱালিটো মাকৰ পৰা বেলেগ কৰি দিয়ে। যেতিয়া দানা খাব, দানা যেতিয়া খাবলৈ পাৰফেক্ট হ'ব তেতিয়া আপোনাক পোৱালিটো বিক্ৰী কৰিব। যেতিয়া মানে বেলেগৰ পৰা ফাৰ্মৰ পৰা অনাটো আপোনাৰ 6 মাহ 7 মাহ 8 মাহত আপোনাৰ হিতত আহি যাব। 1 নম্বৰ কথাটো। আৰু 2 নম্বৰ কথাটো হৈছে কি আপোনাৰ যোনটো নিজৰ ঘৰৰ পোৱালি হয়, নিজৰ ঘৰৰ পোৱালিটো কি হয় আপোনাৰ 9 মাহ 10 মাহ দিন লাগি যাব। সৰু বাচ্চাৰ পৰা মানে একটা বাচ্চাৰ পৰা লৈ পিনে আপোনাৰ ডাঙৰ ঘাই ল'বলৈ হিতত অহালৈকে আপোনাৰ 10 মাহ দিন লাগি যাব বা 9 মাহ দিন লাগি যাব। আৰু তাতো এটা কথা আছে কি আপোনাৰ দানাৰ ওপৰত কথা থাকে। আপুনি যদি ভালকৈ যদি দানা যদি দিছে, ভাল কোম্পানী যদি দানা দিয়ে তেতিয়া আপোনাৰ জলদি হিতত আহি যাব। 8 মাহ সৰুৰ পৰা লৈ পিনি 8 মাহ 9 মাহত ঘৰৰ যোনটো পোৱালি হয় 8 মাহত আহিব বা 7 মাহতো আহিব পাৰে 7 মাহতো আহিব পাৰে। গ্ৰ'থৰ ওপৰত কথা আছে। গাহৰিটো যিমান জলদি ডাঙৰ হ'ব, দানা ভাল দানা দিব, সিমানে জলদি গাহৰি ডাঙৰ হ'ব। আৰু 3 নম্বৰ কথাটো হৈছে কি আপোনালোকে যোনটো পোৱালি মানে বেলেগৰ পৰা কিনি আনে সেই পোৱালিটো হৈছে কি আপোনাৰ জলদিকে হিতত আহি যাব। জলদিকে কেনেকৈ আপোনাৰ যেনেকৈ 6 মাহ 7 মাহ 7 মাহতো আহিব, 6 মাহতো আহিব, তেনেকৈ হিতত মানে জলদিকে আহি যাব। আৰু তাৰ ওপৰতো আৰু একটা কথা কি আপোনাৰ মেডিচিনৰ ওপৰতো কথা থাকে। যেনেকৈ আপোনালোকে পেলো দৱাই দিলে, পেলো দৱাই দি পিনি যদি আপোনালোকে যদি একো মেডিচিনে যদি নিদিয়ে, যেনেকৈ ভিটামিন হৈ গ'ল, লিভাৰ টনিক হৈ গ'ল, সেইবিলাক যদি নিদিয়ে তেতিয়া আপোনাৰ গাহৰিটো মানে জলদি হিতত নাহিব আৰু গাহৰিটো গ্ৰ'থ নহ'ব। যেনেকৈ সৰু আনিছিলে, যেনেকৈ 10 কেজি 20 কেজি চাইজৰ আজিকালি গাহৰি পোৱালি বিক্ৰী কৰে বা 15 কেজিও পায়। সেই এনেকৈ চাইজৰ গাহৰিবিলাক যদি আপোনালোকে যদি আনি যদি পেলো দৱাই ভালকৈ দিয়ে, পেলো দৱাই দি পিনি যেনেকৈ হ'ল এতিয়া মই যেনিবা পেলো দৱাই দিলোঁ, পেলো দৱাই দিয়াৰ পাছত যেনেকৈ আপোনাৰ 3 দিন দিলে, 1 দিন গেপছ কৰি 3 দিন পেলো দৱাই দিলে। তাৰপাছত 6 নম্বৰ 7 নম্বৰ দিনাখন আপোনালোকে লিভাৰ টনিক চুৰু কৰি দিব। 7 দিন লিভাৰ টনিক দিব। 7 দিন লিভাৰ টনিক দিয়াৰ পাছত তাৰপাছত আকৌ আপোনালোকে কেলছিয়াম দিব। কেলছিয়ামত আপোনাৰ বহুতখিনি কোম্পানী থাকে, যেনেকৈ অষ্টভেদ হৈ গ'ল আৰু বিভিন্ন কোম্পানীৰ মানে কেলছিয়াম আছে। সেইবিলাকো আপোনালোকে 5 দিন 6 দিন এনেকৈ দিব, 5 দিন 6 দিন এনেকৈ দিব। আৰু তাৰপাছত 5-6 দিন দিয়াৰ পাছত যেনেকৈ আপোনাৰ এ ভিটামিন দিব, ভিমাৰেল। আপোনালোকে এ ভিটামিনটো বহুতখিনি কোম্পানী আছে, ভিমাৰেল আছে, মাল্টিষ্টাৰ ভিটামিন আছে, এ ভিটামিন বহুতখিনি কোম্পানী আছে। আপোনালোকে সেইটো মানে 4 দিন 5 দিন এনেকৈ দিব। মানে 2 মাহৰ মূৰত হেৰিটো কৰিব আপোনালোকে, ডিৱাৰ্মিং কৰিব। ডিৱাৰ্মিং 2 মাহৰ মূৰত পেলো দৱাই খুৱাব, 2 মাহৰ মূৰত 3 মাহৰ মূৰত। কিছুমানে যোনবিলাক মানে ধৰ আপোনাৰ কোম্পানী ফিট খুৱায়, দানা খুৱায়, সেইবিলাক ধৰ আপোনাৰ 2 মাহ 2.5 মাহৰ মূৰত বা 3 মাহৰ মূৰত পেলো দৱাই দিয়ে। এতিয়া ভুচি আৰু যেনেকৈ কচু সিজাই খোৱালে, লোকেল দানা বনাই খোৱালে, তাৰ লগত দানা অলপ মিক্স কৰিলে, সেইবিলাকৰ হৈছে কি আপোনাৰ 1 মাহ 1.5 মাহৰ মূৰে মূৰে আপোনালোকে পেলো দৱাই দিব লাগিব। তেতিয়াহে মানে গাহৰিটো ডাঙৰ হ'ব। ডাঙৰ হৈ পিনি যেতিয়া ডাঙৰ হ'ব তেতিয়াহে আপোনালোকৰ গাহৰিটো জলদিকে হিতত আহিব। আৰু একটা কথা বহুত ইম্পৰ্টেণ্ট কথা হয়, গাহৰিজনী যদি আপোনাৰ 8-9 মাহ হৈ গ'ল হিতত অহা নাই, তেতিয়া আপোনালোকে কি কৰিব, যদি নিজৰ যদি পাঠা গাহৰি যদি আছে তেতিয়া সেই পাঠা গাহৰিটো কি কৰিব, যেনেকৈ আপোনাৰ এনেকৈ 4-5টা ৰুম হৈ গ'ল, 4-5টা ৰুমৰ ভিতৰত মানে ধৰ আপোনালোকে গাহৰিটো পাঠা গাহৰিটো কি কৰিব, মাজত ৰুমত ভৰাই থৈ দিব। যেনেকৈ এতিয়া এইটো এটা মোৰ গাহৰি হয়, এইটো চাই লওক। এই গাহৰিটো এইটো ৰুমত আছে, 1 নম্বৰ ৰুম হয় মোৰ এইটো। যেনেকৈ আপোনালোকে 2 নম্বৰ ৰুমত থৈ দিব মতা গাহৰিটো। ডিষ্টাৰ্ব নকৰিবি যা। 2 নম্বৰ ৰুমত আপোনালোকে মতা গাহৰিটো থৈ দিব। সিফালে মাইকী গাহৰি থ'ব, সিফালেও মাইকী গাহৰি থ'ব, মাজতে মতা গাহৰিটো থ'ব। তেতিয়া কি হ'ব, আপোনালোকৰ গাহৰিটো মতা গাহৰি গোন্ধ পাব, গোন্ধ পাই পিনি মানে ধৰ জলদি হিতত আহি সপ্তাহ দিন
সপ্তাহ দিন 10 দিন বা 1 মাহৰ ভিতৰত আপোনালোকৰ গাহৰিটো হিটত আহি যাব। তাতো যদি হিট নাই, হিটত যদি নাহিছে, তাতো যদি এনেকৈ কৰাৰ পাছতো যদি আপোনালোকে মতা গাহৰিটো মাজৰ ৰুমত থোৱাৰ পাছতো যদি গাহৰিজনী হিটত অহা নাই, তেতিয়া আৰু একটা মানে আইডিয়া আছে। সেই গাহৰিটো কি কৰিব আপোনালোকে, দিনত আপোনালোকে 10 মিনিট 15 মিনিটৰ কাৰণে সেই মতা গাহৰিটো কি কৰিব, মাইকী গাহৰিৰ ৰুমটোত ভৰাই দিব। যেনেকৈ এতিয়া এইটো ৰুমত মোৰ মাইকী গাহৰি আছে, ইয়াত বি আছে, তাত বি আছে, তাত বি আছে, চব মোৰ ব্ৰিডিং ফাৰ্ম হয়, কৰিছোঁ। নতুনকৈ মই আৰম্ভ কৰিছোঁ। নতুনকৈ আৰম্ভ মানে মোৰ 1 বছৰমান হৈ গ'ল এতিয়া। আজি 2-3 বছৰ আগৰ পৰা মই কৰি আছোঁ। সেইবিলাক মানে মোৰ গম পাই থৈছোঁ, মানে সেইবিলাক মই কৰিছিলোঁ। মোৰ আগতো এনেকৈ গাহৰি হিটত অহা নাছিলে। তেতিয়া মই যেনেকৈ এতিয়া আপোনালোকক মই কৈছিলোঁ তেনেকৈ মই কৰিছিলোঁ। তাৰপাছত লাষ্ট মানে একটা আইডিয়া আছে কি, আপোনালোকে সেইটো ৰুমত থোৱাৰ পাছতো যদি গাহৰিজনী হিটত অহা নাই, তেতিয়া কি কৰিব, সেই মতা গাহৰিটো 10-15 মিনিটৰ কাৰণে সেই মাইকীটো ৰুমত ভৰাই দিব। মাইকী গাহৰিটোৰ ৰুমত 10 মিনিট 15 মিনিট আপোনালোকে সপ্তাহ দিন পাৰে 10 দিন পাৰে আপোনালোকে ডেইলি এনেকৈ কৰিব। মাইকী গাহৰিটোৰ ৰুমত এৰি দিব, আপোনালোকে চাই থাকিব। 10 মিনিট 15 মিনিট এনেকৈ থৈ পিনে আপোনালোকে ওলাই দিব। ৰাতিপুৱা হওক গধূলা হওক, মানে 2 টাইম কৰিব আপোনালোকে। ৰাতিপুৱা ভৰাই দিলে 10 মিনিট, গধূলা ভৰাই দিলে 10 মিনিট, এনেকৈ ভৰাই গাহৰিটো ভৰাই থাকিব, ভৰাই পিনে ওলাই দিব। তেনেকৈ কৰি কৰি আপোনালোকে সপ্তাহ দিন 10 দিন এনেকৈ কৰিব। তেতিয়া আপোনালোকৰ গাহৰিজনী নাই ক'লে আপোনাৰ 10-15 দিনৰ ভিতৰত মানে আপোনালোকৰ গাহৰিজনী হিটত আহিব। আমাৰ গাহৰি পালকসকলৰ মানে বহুতখিনি প্ৰব্লেম হয়। বহুত মানুহে নাজানে সেইবিলাক কথাবিলাক, মানে আইডিয়াবিলাক নাজানে। নজনা দেখি মানে কিছুমানৰ 1 বছৰ লাগি যায় হিটত আহিবলৈ, কিছুমান 9 মাহ লাগি যায়, বহুত দেৰি হৈ যায়। আৰু কিছুমানৰ গাহৰি ধৰ আপোনাৰ নিজৰ ঘৰৰ পোৱালি যদি হয়, তেতিয়া মানে ধৰ 8 মাহ 9 মাহ 10 মাহ দিন লাগি যায়। সেইটো নলগা নহয়। যদি বেলেগৰ পৰা কিনি আনে, তেতিয়া মানে ধৰ আপোনাৰ 7 মাহ 6 মাহ এনেকুৱাত মানে হিটত আহি যায়। তথাপিও মানে কিছুমান গাহৰি হিটত নাহে, এনেকৈ 6-7 মাহত নাহে, 8 মাহত নাহে। সেই তেতিয়া মানে কি কৰিব লাগে, মই যেনেকৈ এতিয়া অথনি কৈ গ'লোঁ, ঠিক সেইটো ধৰণত আপোনালোকে যদি কৰে, তেতিয়া আপোনালোকৰ গাহৰিজনী জল্দি হিটত আহি যাব। এইখিনি ক'ব লগা আছিলে। আৰু পাৰিলে মানে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা যদি ভুল হয়, তেতিয়া আপোনালোকে কমেণ্টত জনাব। এইখিনি ক'ব লগা আছিলে।